5 बोसोर बैसोनि खुस आरो कुशल मुंनि सानै जावजा गथ'फोरा जौगानाय गैयै देहायारि जेंनाजों भुगिनांगासिनो। बिटिसिनि गाहाय सदर सहर क'क्राझार नोगोराव थानाय एग्रिकालचार मावखुलिनि क्वार्टारनि थागिबि बिटिसिनि डिपुटि सेक्रेटारि अनिध्य कुमार ब्रह्मनि ड्राइभार कुलिन चन्द्र ब्रह्मनि फिसाज्ला सानै जावजा खुस आरो कुशल ब्रह्मआ जोनोमनिफ्रायनो सावस्रियारि गोग्गो नङा। बा बोसोराव आगान सुरब्लाबो मिथिस' हायै बेरामजों नाख्रेबजाना थांनाय थैनायजों जुजि दङ। अन्थाव बाथाव जावजा गथ'सा खुस आरो कुशल ब्रह्मखौ नखरनि बिमा बिफाया गुवाहाटीनि एक्सेल केयार देहा फाहामसालियाव फाहामथाय होदोंमोनब्लाबो नाथाय जाफुंसार जायाखिसै। बिटिसि सेक्रेटारियेटआव ड्राइभार साख्रि मावगासिनो थानाय कुलिन चन्द्र ब्रह्मनि जावजा गथ'सा खुस आरो कुशल ब्रह्मनि गोग्गो नङै सावस्रिखौ खौरां मोननानै अनखांनाय फैदों बिटिसिनि देहा बिफाननि मावफुं सोद्रोमा अरुप कुमार दे सम्भगा। बिटिसि देहा बिफाननि मावफुं सोद्रोमा अरुप कुमार दे सम्भगा मोनाबिलि समाव कुलिन चन्द्र ब्रह्मनि फिसाज्ला जावजा गथ'सा खुस आरो कुशल ब्रह्मखौ खौरां लाहैयो आरो बिटिसि सरकारनिफ्राय 1 सप्तानि गेजेरावनो गोजौ फाहामथायनि थाखाय गोदान दिल्लीनि एम्सआव लांनो थिरांथा होयो। আজি আহিলোঁ ইয়াতে আহি উপস্থিত হ'লোঁ চালোঁ দুজন ল'ৰা সৰু সৰু কণমানি ল'ৰা টুইন্স ল'ৰা তো বহুত দুখদায়ক চাই বেয়াই লাগে। তো এই দুজন ল'ৰা তাৰ দেউতাই আমাৰ বিটিচি ছেক্ৰেটাৰিয়েটৰ কোনোবা এজন অফিচাৰৰ গাড়ী চালক ড্ৰাইভাৰ। তো তাৰ আৰ্থিকভাৱে এজন ড্ৰাইভাৰ তো আৰ্থিকভাৱে সঁচাই দুৰ্বল, কিমান আৰু দৰমহা পায়। তো সেইমতে তাৰ দুজন কণমানি ল'ৰা সৰু ল'ৰা টুইন্স ল'ৰা। তো আজি যিটো মই বুজ ল'লোঁ চালোঁ এই ল'ৰা দুজনৰ ট্ৰিটমেণ্টৰ দৰকাৰ আছে। কাৰণ মানে ফিজিকেলি আজি 5 বছৰ হৈ গৈছে ল'ৰা দুজনৰ, কিন্তু ফিজিকেলি ডেভেলপ হোৱা নাই আৰু মানে বডিৰ যিটো খোজ কঢ়া এইটোও খোজ কৰিব নোৱাৰে। সেইকাৰণে বহুত দুখ লাগিল। মই খবৰ পালোঁ, শুনা পালোঁ। তো শুনাৰ লগে লগে মই এই মানে সন্ধিয়াত ইয়াতে আহি উপস্থিত হ'লোঁ। চাই মেলি মই তাৰ মাৰ লগত কথা পাতিলোঁ। তো অতি সোনকালে মানে এই সপ্তাহৰ ভিতৰত এই দুজন ল'ৰাক লৈ বাহিৰত যোৱাৰ ব্যৱস্থা মই কৰাই আছোঁ। আৰু লগতে স্বাস্থ্য বিভাগ যিহেতু মই চাই আছোঁ বিটিচিৰ, তো স্বাস্থ্য বিভাগৰ দপ্তৰৰ ফালৰ পৰা যিমান আৰ্থিকভাৱে অনুদান দিব লাগে মই দিম। আৰু অনুদান দিয়াৰ পিছতো কাৰণ এতিয়া যদি ক'বলৈ যাওঁ যে গভমেণ্টৰ এটা প্ৰক্ৰিয়া থাকে, প্ৰচেছ থাকে, প্ৰচিডিং থাকে, তো সেইমতে অলপ টাইম লাগি যায়। কিন্তু সেই টাইমৰ কাৰণে এই দুটা ল'ৰা এনেকুৱা পৰি থাকিব সেইটো মই বিচৰা নাই। তো মানে মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা এই ল'ৰা দুজনৰ ট্ৰিটমেণ্টৰ কাৰণে নিশ্চয় আমি চৰকাৰী ফালৰ পৰা সহায় কৰিম, আৰ্থিক অনুদান দিম। আৰু আৰ্থিক অনুদান পোৱাৰ আগফালে আগে যিমান দিনলৈকে আৰ্থিক অনুদান চৰকাৰৰ ফালৰ পৰা নাপায় মানে অতিৰিক্ত মানে ট্ৰিটমেণ্ট মানে আগন্তুক ট্ৰিটমেণ্টৰ কাৰণে মই নিজে কিছুমান আৰ্থিক সাহায্য দি পেলাই যাতে এই ল'ৰা দুজনক দিল্লী এইমছত পঠাব পাৰোঁ, ট্ৰিটমেণ্ট কৰে। আৰু দিল্লী এইমছত ট্ৰিটমেণ্ট চলি থকা সময়ত এইফালে আমাৰ গভমেণ্টৰ যিটো প্ৰচিডিং মানে ফাইল প্ৰচেছ সেইমতে সেই আৰ্থিক অনুদানটো ওলাই যাব। তো মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ ল'ৰা দুজন যাতে ভাল হয় আৰু মানে তেখেতৰ মানে দুজনৰ এই ল'ৰা দুটাক যাতে অতি সোনকালে ভাল কৰিব পাৰোঁ ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। আৰু তাৰ দেউতাও যিহেতু আমাৰ মই ক'লোঁৱেই গভমেণ্টৰ আমাৰ ড্ৰাইভাৰ বিটিচি ছেক্ৰেটাৰিয়েটৰ, তাকো ছুটি দিয়া হ'ব। ছুটি দি পেলাই তাক আমি মানে 1 মাহ বা 1.5 মাহ যিমানেই হওক মই ছুটি দিম। ছুটি দিয়াৰ পিছত তেখেতে যাতে দুজন ল'ৰাক লৈ পেলাই ট্ৰিটমেণ্ট কৰে। আগত পৰাই বেমাৰ হৈ আছে ছাৰ। কিমান বছৰ হ'ল? এই ডিচেম্বৰ 1 তাৰিখৰ 5 বছৰ হ'ব ছাৰ।
এনেকৈ পৰি আছে ঘৰত এনেকুৱা আগতে এই গুৱাহাটী লৈছে এক্সেল কেয়াৰত ইয়াতে কিবা ব্ৰেইনত ডেভেলপ হোৱা নাই কৈছে ছাৰ এইকাৰণে কিবা হৈ আছোঁ আৰু ছাৰ ডেভেলপ হোৱা নাই কাৰণে বহুত কষ্ট পাইছে মোৰ এইকাৰণে অলপ চৰকাৰত কিবা সহায় কৰিছোঁ ছাৰ এইকাৰণে চৰকাৰৰ পৰা সহায় লাগে না এনেকুৱা সহায় লাগিছে ছাৰ এতিয়া কোন আহিছিলে আগতে ইয়াতে আজি আজি আপোনাৰ ঘৰত কোনে আহিছিল কেনেকুৱা লাগিল ভাল লাগিছে BTCৰ আহিছে ছাৰ আহিছে কি নাম ইউৰোপ দিয়ে ছাৰ আহিছে আমাৰ ঘৰত এইকাৰণে ভাল লাগিছে মোৰ আকৌ চিএমলৈ কিবা আবেদন জনাব অসম চৰকাৰলৈ প্ৰমোদ বড়ো ছাৰ অলপ হেল্প লাগিছোঁ ছাৰ আমাৰ এই দুটা বাচ্চা কাৰণে ভাল হয় কাৰণে অলপ সহায় লাগিছে ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিবা ক'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ অলপ কিবা হেল্প কৰিলে ভাল হ'ব ছাৰ এইকাৰণে বহুত কষ্ট প্ৰণাম হৈছে না? কৰিছে মোৰতো বহুত কষ্ট হৈছে 5 বছৰমান হৈছে ছাৰ এইকাৰণে অলপ সহায় লাগিব ছাৰ বহুত কষ্ট পায় মোৰ অলপ চাকৰি কৰা মানসি ঘৰত নাথাকে মোৰ এইকাৰণে অলপ কিবা হিমন্ত বিশ্ব শৰ্মা ছাৰত অলপ হেল্প কৰিলে ভাল হ'ব ছাৰ মোৰ দুটা বাচ্চা ভাল হয় কাৰণে অলপ সহায় লাগিছে ছাৰ